এগৰাকী ৰোগীৰ চিকিৎসা কাহিনীৰ কথাৰে জানিব পৰা মতে ৰোগীজনৰ নাম অমৃত তিৱাৰী। ৰোগ বুলিবলৈ এডোখৰ মাত্ৰ ঘা আৰম্ভণি। কোনো লোকে কিছুদিন পূৰ্বে গুৱাহাটীৰ মেডিকেল কলেজত ৰোগীজনক ভৰ্তি কৰাইছিল। কিছুদিনৰ পিছতে ৰোগীজনৰ স্বাস্থ্যৰ উন্নতি হোৱাত হেল্প এড নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে ৰোগীজনৰ দায়িত্ব গ্ৰহণ কৰে। 4 মেৰ পৰা 17 মেলৈকে ৰোগীজন GMCHত ভৰ্তি হৈ আছিল। ইয়াৰ পিছত হেল্প এডে ৰোগীজনৰ চোৱা চিতা কৰি আহিছিল যদিও হঠাৎ ৰোগীজন অসুস্থ হৈ পৰাত ততাতৈয়াকৈ দিছপুৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ ICUত আছে। তদুপৰি দেখা গৈছে যে ৰোগীজন মানসিকভাৱে অসুস্থ হৈ পৰিছে। এনে এক সময়তে ৰোগীজনৰ পৰিয়ালৰ লোকৰ কোনো সম্ভেদ নোপোৱাত কাষ চাপিছে স্বেচ্ছাসেৱী সংগঠনটোৰ। অমিত তিৱাৰী বুলি এটা পেচেণ্ট আছিল, আননোন পেচেণ্ট। পুলিচৰ সহায়ত আমি আজি হেল্প এডক হেণ্ড অভাৰ কৰিছোঁ আৰু খুব ভাল কাম কৰি আছে সিহঁতে, যে এনেকুৱা পেচেণ্টক সিহঁতে কেয়াৰ টেক কৰে, যি মেণ্টেলি ইল আৰু যাৰ কোনো এটেণ্ডেণ্ট বা সহযোগী নাই। তেওঁলোকে জানে যে আমি হেল্প এড নামৰ এটা অনুষ্ঠান চলাই আছোঁ আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহসমূহক আমি উদ্ধাৰ কৰোঁ আৰু বিগত লকডাউনৰ সময়ত আমি 4জনকৈ মানসিক বিকাৰগ্ৰস্ত মানুহ উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসা প্ৰদান কৰাৰ পিছত আমাৰ হেল্প এডৰ যিটো আশ্ৰয়গৃহ তাত আমি ৰাখিছোঁ। যোৱা 26 তাৰিখে 26 মে'ত আমালৈ এটা খবৰ আহিল যে ভঙাগড় অঞ্চলত এজন মানুহ অতি কদৰ্য পৰিৱেশত আছে আৰু আমি চাবলৈ গৈ পেচেণ্টজনক হতবাক হ'লোঁ যে পেচেণ্টজনৰ গাত ইতিমধ্যে পোক লাগি গৈছে, ঘাঁ হৈ পেলাই খুব ডাঙৰ গাঁত হৈ গৈছে আৰু তৎসত্ত্বেও আমি পেচেণ্টজন আনিলোঁ। আনাৰ পিছত আমি আমাৰ আশ্ৰমত তেখেতক ড্ৰেছিঙৰ ব্যৱস্থা কৰালোঁ। তথাপিও তেখেত সুস্থ হৈ নুঠাত আমি 5 দিনমান পিছত তেখেতক দিছপুৰ হস্পিটেলত ভৰ্তি কৰাওঁ আৰু ডক্টৰে জনোৱাৰ মতে এটা অপাৰেশ্যনৰ প্ৰয়োজন আছে বুলি ক'লে আৰু সেই মৰ্মে এটা খুব জটিল অস্ত্ৰোপচাৰ হৈ যায় আৰু পোকখিনি উলিয়াই দিয়া যায়। কিন্তু তাৰ পাছতে হঠাৎ তেওঁ নেক্সট ডে তেখেত বৰ্তমান হৈ পৰে, কণ্ডিশ্যন খুব জটিল হৈ পৰে, যাৰ বাবে তেখেতক বৰ্তমান দিছপুৰ হস্পিটেলৰ ICUত ভৰ্তি কৰোৱা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টুডে এনি। নতুন আৰু পুৰণি বহুতো সুৰীয়া গীতৰ নিউজ টুডে এনিৰ বিশেষ অনুষ্ঠান সুৰৰ অলকানন্দা চাবলৈ নাপাহৰিব প্ৰতি শনিবাৰ আৰু বুধবাৰে দিনৰ 11 বজাত কেৱল নিউজ টুডে এনিত।